হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? বৰ্তমান মোৰো ভালে আছোঁ। আশা কৰোঁ আপোনালোকো ভালেই আছে। বিহুৰ চাগে যা যোগাৰ সকলো ঘৰতে কৰিছে, নিশ্চয় নহয় জানো? ময়ো আজি অলপ যা যোগাৰ কৰোঁ বুলি ভাবিছোঁ। যা যোগাৰ মানে আজি কোমল চাউল বহাম বুলি ভাবিছোঁ। আগতে ইমান কৰি পোৱা নাই বাৰু, ঘৰত আগতে মায়ে কৰে হ'লে। ইয়ালৈ বিয়া পতাৰ পিছত এবাৰ বহাইছিলোঁ বাৰু, আকৌ আজি বহাম বুলি ভাবিছোঁ। তাকে আপোনালোকৰ আগতো দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া কোমল চাউল খাবৰ বাবে ধান বহাইছোঁ আৰু এইবোৰ কাম মই ইমান ভালকৈ কৰিব নাজানো, হ'লেও কৰিব লাগিব আৰু আমাৰ ঘৰত যিহেতু মোৰ শাহুমা নাই, সেইবাবে ময়ে কৰিব লাগে এইবিলাক কিছুমান কাম, জানিলেও নাজানিলেও। এইফালে অলপ উতল আহিছে আৰু নজনাটো মই আমাৰ নিজৰ মাক ফোন কৰি সুধি লওঁ আৰু কিছুমানবিলাক। আৰু লগতে এইফালে দেখিছেনে, মই অলপ গাখীৰ আৰু কল সৈতে খাবৰ বাবে আনি লৈছোঁ। ধান যিহেতু বাহিৰত বহাইছোঁ, সেইকাৰণে বাহিৰলৈকে আনি লৈছোঁ আৰু এফালে উতলি আছে, দেখিছেনে? দেখিছেনে? অলপ খুচৰি চাইছোঁ, ধানবিলাক ফাটিছে আৰু এইবছৰীয়া ধান নহয়, এইখিনি যোৱা বছৰীয়াই। আমি এইবছৰ মানে বৰা আৰু চকুৱা খেতি নকৰিলে, অকল ৰঞ্জিত ধান কৰিছিলে। এতিয়া মই ধান কাঢ়িলোৱে, সম্পূৰ্ণ ফালি দিলোঁ। দেখিছেনে? এতিয়া মই পালত মেলি দিছোঁ, ঠাণ্ডা কৰি মেলিছোঁ বাৰু, কাঢ়ি পেলাই অলপ চেঁচা হ'ব দিলোঁ। তাৰপিছত পালত মেলি দিছোঁ। চোতালো চৌকা নহ'ল আমাৰ এইবাৰ, সেইবাবে পালতে মেলি দিছোঁ আৰু বহুত ৰ'দ দিছে। এইফালে এতিয়া অলপ লৰাই দিছোঁ। ইমান ৰ'দ দিছে, সেইকাৰণে চাদৰখনে মূৰটো ঢাকি লৈছোঁ। ইমান ৰ'দত এইবিলাক কাম কৰিবলৈ বেয়া হ'লে কৰিছোঁ আৰু মই পিঠা খুন্দিবৰ বাবে এতিয়া চাউল তিয়াইছোঁ। বৰা চাউল হয়, 1.5 কেজিমান লৈছোঁ। 1.5 কেজি তিয়াইছোঁ তেল দিয়া পিঠা বনাবৰ বাবে। গুৰ দি পেলাই বনাম, অলপ নিমখ দিও বনাম। এতিয়া পিচিবৰ বাবে চাউল টুকি লৈছোঁ। আমাৰ মিষ্টাৰ আছে। মোৰ পিঠা পিচি পেলাই হৈ গ'ল। দিনত সময় নহ'ল, এতিয়া ৰাতিহে পিচিছোঁ। এতিয়াই পুৰি ল'ম আৰু এতিয়া মোৰ পিঠা বনাই ল'লোঁ। মুঠা নেদেখুৱালোঁ আৰু গুৰ দি পেলাই বনাইছোঁ। এতিয়া মই পুৰি লওঁ। মই পিঠা জুইতে পুৰিম, সেইবাবে জুইতে কেৰাহী এখন পাতি লৈছোঁ। তেন্তে বনাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই পিঠা পুৰিলোঁ, গুৰ দিয়া আৰু পুৰি আছোঁ। মই এই কলপাতখনতে পিঠাবিলাক থৈ দিছোঁ। আৰু থাকিলে বাৰু কাইলৈ পুৰিব লাগিব, আজি ইমানেই পুৰিলোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব